নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আকৌ ঘৰৰ পৰা এটা ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু অকণমান আগতে ঘৰ পালোহি। ভাইটি আনিবলৈ গৈছিলে আৰু এখেত আহিবলৈ অৱশ্যে টাইম নাপায়, ৰাতিপুৱা যাবই লাগে আৰু আহি পাওঁতে দেৰিয়ে হয়, 6টা-7টা বাজি যায়। সেইকাৰণে ভাইটিও গুৱাহাটীৰ পৰা আহিছিলে, সেইকাৰণে তাৰ লগতে গুচি আহিলোঁ আৰু আহিয়ে কাপোৰ কানি চেঞ্জ কৰি অকণমান ফ্ৰেছ হৈ আৰু মাৰ লগত এয়া নাৰিকলৰ লাড়ু বনাবৰ কাৰণে এইবোৰ ৰেডি কৰি ল'লোঁ। আৰু আমাৰ এতিয়া দুটা পুখুৰী হ'ল। এটা এইটো আগতে আছিলে, এইটো পুখুৰী, আৰু এইটো আগলৈ যিটো পুখুৰী আছে সেইটো এতিয়া এইটো যোৱা বছৰ এইটো খন্দা হৈছিলে। এইফালে ইয়াতে আচলতে আগতে তামোল আছিলে, আমাৰ তামোল পাণৰে বেছিকৈ আছিলে, কিন্তু মানে কেৰ্কেটুৱাৰ বহুত উৎপাত কাৰণে তামোল গছবোৰ কাটি এতিয়া ফিচাৰী খান্দি দিলে। মানে বস্তিখনৰ আধাখিনিয়ে ফিচাৰীত সোমাই গ'ল। এতিয়া আছিলে বাৰু কৰ্দৈ গছ আছিলে, সেয়াও কাটা গ'ল। লেটেকু গছ আছিলে, লেটেকু গছজোপাও কাটা গ'ল। তেনেকৈ বহুতখিনি বস্তুৱে কাটা গ'ল বাৰু। আৰু এইখিনি প্ৰায় 1.5 বিঘামান আছে আৰু দেউতাৰ মুখৰ পৰা শুনিছোঁ 1.5 বিঘামান মাটি ফিচাৰীটোত সোমাই গৈছে। এতিয়া মাছ দিছে বাৰু, যোৱা বছৰে মাছ দিছিলে, কিন্তু এইবাৰ মাছ দিয়া নাই। এয়া আমাৰ বস্তিখন এতিয়া মানে বহুতখিনি সৰু হৈ গ'ল আগতকৈ। আৰু ইফালে মানে ইয়াতে মাটিও আছে বাৰু, খেতি মাটি আমাৰ। এতিয়ালৈকে ৰোৱা হোৱা নাই, কিন্তু এইবিলাক মানে ট্ৰেক্টৰ দি পেলাই সম্পূৰ্ণ ৰেডি কৰি থোৱা হৈছে ৰুবলৈ। ৰোৱনি পালে মানে ৰুব আৰু। এইটো আগৰে পুখুৰী আছিলে আমাৰ। এইফালে আহি দেখিলোঁ ছোৱালী টোপনি গ'ল। অৱশ্যে তাই টোপনি যোৱাও সময় হৈছে, 3টা বাজি গ'ল। সেইখিনি সময়ত তাই এনেও টোপনি আহিবই। আৰু ইফালে দেউতাও আহি পালে 4টামানত, দেউতা আৰু ভণ্টি। ভাইটিটো মানে আগদিনাখনেই গুচি আহিলে সি, আৰু ভণ্টি দেউতাৰ লগতে আহিলে। আৰু গুৱাহাটীৰ পৰাও বাইক লৈ অহা যোৱা কৰে, মানে লাইন গাড়ীত অহা যোৱা কৰিলে অকণমান অসুবিধাও হয়। অসুবিধা মানে আচলতে টাইমত পাবলৈ অকণমান দিগদাৰ হয়, আৰু সেইকাৰণে বাইক লৈ দেউতা এতিয়া অহা যোৱা কৰে। পুলিচ পাইছা? পুলিচ পাইছা? আৰু এইখিনি হৈছে আমাৰ ঘৰৰ পদূলি মুখ, মানে সন্মুখ ভাগ। আৰু আকৌ আহিলোঁ ফিচাৰীলৈ। দেউতা মাছ মাৰিবলৈ আহিছিলে, কিন্তু পানী বহুত আছে ন, ইমান পানীত মাছ পোৱাটো সম্ভৱ নহয়। এয়া মুড়ি দিছিলে, মুড়ি খাবলৈ আহিছে। মাছখিনি দেখি মানে ভাল লাগিছে আৰু মনটো, কিন্তু মেটেকা হৈছে বহুত। সন্ধিয়া হ'ল, আমি চাহ-তাহ খালোঁ আৰু আমাৰ ছোৱালীয়ে খাইছে এইপিনে মুড়ি আৰু পাপৰ। মুড়িটো বাৰু তাইৰ ফেভাৰিটে হয়। আৰু সন্ধিয়া ভাত বনাবলৈ ৰেডি কৰিছে মায়ে বনালে, কিন্তু মোক অকণমান মই দিলোঁ বাৰু। লাষ্টৰ ফিনিচিংখিনি মই কৰিলোঁ। মা ভাত বনাবলৈ গ'ল, ভাতটো বহাবলৈ বাকী আছিলে। আৰু দেউতাও যিহেতু ৰাতিপুৱাই ভাত খোৱা আছে, ভাত খোৱা হোৱাই নাই দিনৰ ভাগত, সেইকাৰণে অলপ সোনকালে বনোৱা হ'ল। আৰু এইপিনে আমাৰ মাংস টেষ্ট কৰিছে মাহীয়েক আৰু ভাগিনীয়েকে। এইফালে ভাত খাবলৈ টাইম হৈ গ'ল, আৰু ঘৰত মানে আমাৰ কোনেও ডাইনিঙত বহি ভাত নাখায়। এনেকৈ তলত মানে মজিয়াত বহি এনেকৈ ভাত খায় সকলোৱে। আগতেও খাইছিলে আৰু এতিয়াও তেনেকৈ চলি আহিছে। যি নহওক, ভিডিঅ'টি মই এইখিনিতে আজি শেষ কৰিছোঁ। এইপিনে আমাৰ ছোৱালীও শুবলৈ হ'ল, টোপনি লাগিছে তাই। ঠিক আছে, ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।